নমস্কাৰ সকলো ভালে আছে নিশ্চয় আজি আপোনালোকক আমাৰ পাকঘৰটো দেখাম বুলি ভাবিলো অৱশ্যে এই পাকঘৰটো বনোৱা 2 বছৰে হ'ল প্ৰথম আৰম্ভ কৰাৰ পৰা সৰু সৰু ভিডিঅ' কিছুমান মই ৰাখি গৈছিলো সেইবোৰ লগলগাই আজি এই লং ভিডিঅ'টো বনালো অৱশ্যে পাকঘৰটো ইমানো ডাঙৰ পাকঘৰ নহয় তেনে সৰু অৱশ্যে মোৰ কাৰণে এয়াই যথেষ্ট পাকঘৰটো অৱশ্যে বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি দক্ষিণ পূব দিশত বনাইছো নিয়ম মনাটো যেহেতু সম্ভৱ নহয় বাকি বিশেষ একো মানি চলা নাই অৱশ্যে পাকঘৰৰ ৰংটো কমলা ৰঙৰ দিছো এয়াও অৱশ্যে বাস্তু মানি দিয়া হৈছে আৰু বাকি এয়া কেনেকৈ মিস্ত্ৰীয়ে প্ৰথমৰ পৰা আমাৰ এই পাকঘৰটো বনালে তাৰ ভিডিঅ'কে ইয়াত মই হাসি ৰাখিছিলো আপোনালোকে চাওকচোন কেনেকৈ আমাৰ এই মডুলাৰ কিচেনটো বনোৱা হৈছে এয়া লাহে লাহে মিস্ত্ৰীয়ে কামবিলাক কৰি আছে হৈছে গৈ আৰু এয়া চাওকচোন কিমান সোনকালে হৈ যোৱা যেন লগা নাই নে কিন্তু আমি বহুত দিন ৱেইট কৰিব লগা হৈছিল এদিন মিস্ত্ৰী নাহে কোনোবা দিনা আকৌ যোগালি নাহে এনেকুৱা ধৰণৰ সমস্যা আমি প্ৰায় সন্মুখীন হৈছিলো এয়া চাওক প্ৰায় সম্পূৰ্ণ হৈছেগৈ টাইলছখিনি লগোৱা হ'ল আৰু যে এই স্লেপৰ ওপৰত এখন লগোৱা হৈছে এটো হৈছে গ্ৰেনাইট দিয়া হৈছে আৰু বাকি এই অৰেঞ্জ কালাৰ এবিলাকক মাইকা বুলি কোৱা হয় আৰু এইবিলাক লগোৱাৰ পাছতে পাকঘৰটো সম্পূৰ্ণ হৈ উঠিব এয়া প্ৰায় সম্পূৰ্ণ হৈয়ে উঠিলে প্ৰায় হৈ গ'ল এতিয়া এটো সাফ চিকুণ কৰিলে আৰু পাকঘৰটো ব্যৱহাৰ কৰিব উপযোগী হৈ উঠিব এইফালে কিবা মিলা নাছিলে তেওঁলোকে মিলাবলৈ চেষ্টা কৰি আছিল ফাইনালি এয়া চাওক এয়া মোৰ পাকঘৰ ৰেডি ভিডিঅ' চাই থাকিলে এনেকুৱা লাগে যেন খুব সোনকালে হৈ গ'ল কিন্তু আমিহে জানো যে এইখিনি কৰোতে কিমান দিন লাগিলে মোৰ যে কেতিয়া হয় এনেকুৱা ধৰণৰ পাকঘৰটো অৱশ্যে তেনেই সৰু ইমানো ডাঙৰ নহয় কিন্তু মই মোৰ কাৰণে যথেষ্ট বুলিয়ে ভাবিছো এয়া চাওক বস্তুবোৰ বৰ ধুনীয়াকৈ সোমাই গৈছে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে মডুলাৰ কিচেন এটাৰ প্ৰয়োজন খুব বেছিকৈ অনুভৱ কৰিছিলো বস্তুবোৰ ধুনীয়াকৈ নিজৰ জেগাত যে সোমাই থাকে সেইটোৱে খুব ভাল লগা গৃহিণীসকলে এইটো কথা ভালকৈ জানিব যে পাকঘৰ এটাত কিমান যে কি বস্তু থাকে আৰু এইবোৰ সামৰোতে আমাৰ দিনটো পাৰ হৈ যোৱা যেন লাগে মডুলাৰ কিচেনৰ এইটোৱে সুবিধা যে বস্তুবোৰ বৰ ধুনীয়াকৈ সোমাই থাকে বিস্কিট আছে আৰু কত কি আছে ইয়াত মই হেতা চামুচ বাটি তেনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাক ৰাখিছো ইয়াত কাপ প্লেটবিলাক ৰাখিছো ইয়াতো তেনেকুৱা ধৰণৰ কাঁহী বাটি কাপ তেনেকুৱা ধৰণৰ বস্তুবিলাক ৰাখিছো আচলতে পাকঘৰ হৈছে গৃহিণীসকলৰ অন্য এখন ঘৰৰ দৰে ৰাতিপুৱাৰ পৰা গধূলিলৈ পাকঘৰতে বেছি সময় কটোৱা যায় নহয় জানো গতিকে পাকঘৰটো নিজৰ পছন্দমতে বনাই ল'ব পাৰিলে বৰ ভাল লগা কথা আগৰ দিনৰ আমাৰ পাকঘৰ যিবিলাক আছিল সেইবিলাকো বহুত পৰিষ্কাৰ আছিল নহয় জানো পাকঘৰত আমি সকলো সময়তে সোমাব নোৱাৰিছিলো কিছুমান নিয়ম আছিল আজিকালি পাকঘৰৰ ভিতৰতে বেচিন ৰন্ধা বঢ়া কিমান যে সুবিধা হ'ল তথাপিও আকৌ আমাক আৰু বেছি সুবিধা লাগে এইটোহে নাই সেইটোহে নহল ইত্যাদি কিন্তু এটা কথা কি জানেনে পাকঘৰটো যেনেকুৱাই নহওক সাফ চিকুণ আৰু সেই পাকঘৰৰ গৃহিণীগৰাকীয়ে কিমান স্নেহেৰে ৰান্ধি বাঢ়ি খুৱায় সেয়াহে আটাইতকৈ ডাঙৰ কথা খুব সুন্দৰ পাকঘৰ এটাৰ গৰাকীয়ে যদি ভোকাতুৰ এজনক এসাঁজ খুৱাবলৈ নিবিচাৰে সেই পাকঘৰৰ জানো কিবা মূল্য আছে
এটা পাকঘৰক আচলতে মহিলাসকলেহে প্ৰাণ দিয়ে। যিমানে আটকধুনীয়া পাকঘৰ থাকিলেও কথা নাই যদিহে তাত প্ৰাণ নাথাকে। এগৰাকী গৃহিণীৰ ইমানেই ক্ষমতা আছে যে সাধাৰণ এসাজকো অমৃতলৈ ৰূপান্তৰ কৰিব পাৰে। পাকঘৰ দেখুৱাবলৈ গৈ পাকঘৰৰ এখন ৰচনা পঢ়ি দিয়াৰ দৰে হ'ল। কিন্তু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। ধন্যবাদ।